Hello guys, মই নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। বহুত দিন ভিডিঅ' দিব পৰা নাই তো আজি আপোনালোকৰ মাজত এটা সৰু চাইড ব্লগ লৈ আহিছো। তো এইফালে আজি মোৰ এইটো মই মানে আছো নলবাৰীতে গাইছ। এইফালে মোৰ মাইনাতে কেমেৰামান কৰিব হাই কৈ দিয়া। হাই। এতিয়া তুমি মোক কেমেৰা ধৰি দিয়া। তো মানে আপোনালোকৰ এটা নলবাৰী খেতি দেখাম। ফাৰ্ষ্ট নেমুৰ পৰা মানে এইটো কি গছ লৈ আহ কেমেৰামেন। এইটো কি গছ? নেমুৰ। শুই চাও ৰ'ব। নেমুৰ হয়। নেমু এটা লাগা নাই চাগে। নাই। এইফালে আছে আহা। এফালে এইটো জলফাই এইটো কি গছ নাজানো এইটো জলফাই গছ তাৰপিছত এইফালে এৰা কেমেৰামেন চলিয়া আগত যাবা নেকি তুমি এইটো ভাতকেৰেলা দেখাই দিয়া এইটো এইটো সৰু দেই গাইছ দেখাই দি ভালকৈ এইটো ভাতকেৰেলা তো এইফালে আছে তলত এইটো এইটো তলত চাইডৰ এইটো এটা ভাতকেৰেলা ডাঙৰ এইটো তো এইফালে এইটো পকিছে আৰু আহা তলত দিয়া তো এইফালে আহি থাকা এই কঠল আমাৰ ফালে পকিছে কিজানি ইয়াতে পকাই নাই গাইছে সেয়া তো এইফালে আহা আৰু আহা জলদি আহা এইটো গছত লাগি আছে দেখি দিয়া এইটো গছত লাগি আছে তো এইফালে আহা আৰু আহা আৰু খেতি দেখাম আপোনালোকক আহি থাকক এইটো জলকীয়া এইফালে তলত লাগি আছে দেখি দিয়া আকৌ এইটো জলকীয়া ফকাচ কৰিছে নে নাই এইফালে আহা এইফালে নেমু তাতে সেইডাল গছত নেমু নাছিলে কিন্তু এডাল গছত বহুত নেমু আছে এইবিলাক আৰু তো গাইছ এইফালে এইটো চুইমিং পুল দেখাই দিয়া থৈ থাকা তো এইটোত মানে মই গা ধোঁ এয়া বঢ়িয়া এই বালি মাটি হয় এই বালি মাটি আপোনালোকে আহিলে এটা গা ধুব পাৰিব এই বালি মাটি হয় এতিয়া মই এটা হাতখন ধুই লওঁ তো ব'লা ওপৰত ব'লা তো এইফালে এই বাঁহ দেখাই দিয়া বাঁহ আৰু এইফালে কেমেৰামেন এইফালে তো এইবিলাকো জলকীয়া গছ বঢ়িয়াকৈ খেতি লগাইছে পেহীয়ে মই মানে নলবাৰী আছোঁ কৈছোঁ আৰু এইফালে ছাগলী এটা আছে সেই গাইছ চাওঁ লৈ আহা এইফালে লৈ আহা কেমেৰামেন কি কৰিছে গাইছ ভিডিঅ' কৰিব নোৱাৰো এইফালে লৈ আহা তো এইটো ছাগলী দেখাই দিয়া আকৌ এই পলাইছি ছাগলী দেখাই দিয়া এইটো ছাগলী এইবিলাক তো গাইছ এতিয়া মানে আন্ধাৰ হৈ আহিছে এইফালে ছাগলীটো মোক নিব দিলা তো এইফালে ছাগলীটো নেওঁ ৰ'ব কেমেৰামেনে ধৰবোৰ খুটিটো কতে সৰু এই যাব বঢ়িয়াকৈ ধৰা আহি থাকা এইফালে ছাগলীটো মানে ভয় কৰিছে এইফালে লৈ থাক এইফালে আমাৰ পেহী দেখাই দিয়া বঢ়িয়াকৈ দেখাই দিয়া এইফালে দেখাই দিয়া বঢ়িয়াকৈ দেখাই দিয়া নমস্কাৰ দি পেহা নমস্কাৰ পেহা নমস্কাৰ দি পেহা ভিডিঅ'য়ে চাই আছে ছাগলীটো ক'ত বান্ধে ইয়াত এইফালে বঢ়িয়াকৈ ছাগলীটো কুটি দি তো এতিয়া এফালে লৈ থাক ভিডিঅ'টো এফালে লৈ কেমেৰামেন জলদি আহক তো এইফালে মানে এয়া কৈছোঁ এইফালে খাই আপোনালোকৰ ফালে খাই নে নাখায় ক'ব এইয়া কি লম্বা কৈছোঁ এই গাইছ তো আজি ব্লগটো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ এইফালে লৈ আহক আজিৰ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব বহুত ভিডিঅ' দিব পৰা নাই আজিলৈ এৰিলোঁ বাই বাই